Hello guys, welcome to my YouTube channel. আজি মই আপোনালোকৰ আগত মোৰ ফাৰ্ষ্ট ব্লগ দিছো। আজি মই আপোনালোকক মোৰ ভতিজাৰ বাৰ্থডে অৰ্থাৎ বেটাক দেখাম ৰখিব। এটো ভতিজাৰ বাৰ্থডে তালে যাব লৈছো। ক'ত গৈছা? মোক নিবলে আহিলে সুনু ভাগিন। এতিয়া গৈ লৈছো তাৰ পিছত দেখাম। বস্তু নিছে ৰাতিপুৱাই এখেতে মোক নিবলৈ আহিলে দাদাৰ লগত। আহক গৈ থাকো আমি। আমাৰ ঘৰৰ পৰা বহুতো বস্তু নিয়া হৈছিলে, চ' গাড়ীৰ পাৰ্টনাৰ মোৰ বস্তুবিলাকৰ লগতে বহিব লগা হৈছে। অ বেটা এপালে হাই কৈ দেচোন হাই। এয়া আমি গৈ আছো বাণীপুৰ টু থাৰ্মেল। মোৰ বৰ্তাৰ ঘৰলৈ গৈছো য'ত থাৰ্মেলত থাকে। বাণীপুৰৰ পৰা থাৰ্মেল বেছি দূৰ নহয়, গাড়ীত গ'লে 5 মিনিট। চ' মই গৈ আছো। অলমষ্ট পাই গ'লোহি। এতিয়া সোমাম আৰু এতিয়া দেখাম ইয়াত বৌ আৰু আব্বাহঁতক। মই লগত আহিলোঁ বুলি গম নাপায় বৌহঁতক মই এতিয়া গৈ ছাৰপ্ৰাইজ দিমগৈ। মই দেৰিকৈ অহা কথাহে আছিল, কিন্তু চাব এতিয়া। ভিতৰলৈ যাওঁতে আপাকে লগ পালোঁ প্ৰথমতে। আপাৰ লগতে হাতখন লুকুৱাই এয়া আমাৰ চুনুৱে বেলুন ফুলোৱা ষ্টাৰ্ট কৰি দিছে। আচলতে ফুলাই দেখুওৱা কেইটা হ'ল এতিয়ালৈকে চাওঁ। ৰখিবা মই হেল্প কৰি দিম দেই। ময়ো এটা ফুলাই চাওঁ বেলুন। মই ইমানেই বেলুন ফুলালো ন, আপোনালোকক দেখাম পিছত। সেইখিনি ইমানেই বেলুন ফুলালো মোৰ উঠ ফুলি কিবা হৈ গ'ল মানে। বেছি মই ফুলালো এতিয়ালৈকে, তুমি দুটা নে তিনটা ফুলালা। এতিয়া ডেকৰেশ্যন ষ্টাৰ্ট কৰিছো। এই কোনে কৰিছে দেখাই দিয়া মুখখন। মই যিহেতু অলপ কামত লাগিছিলোঁ, চ' ভ্লগবোৰ অলপ মোক ভাগিনজনীয়ে হেল্প কৰি দিছিলে। চ' প্লিজ আপুনিও তাইক ছাপোৰ্ট কৰিব। তলত চাহ আছে। কি কৈছিলা বাৰিন্দা? মই নিজৰ দুপৰীয়া ভাত খাব নাপালো। গৰকি দিয়ে খাই মেলি আজৰি হৈ থাকিম চবে। ডেকৰেশ্যন কৰি থকাৰ মাজতে আমি দুপৰীয়া ভাতটো খাই ল'লো। এয়া আমাৰ গাহৰি মাংসৰ লগত ভাত। নাইকিয়া হলে পিছৰ কথা পিছত দেখা যাব আৰু। এয়া নিশ্চয় গাহৰি বনোৱা ষ্টাৰ্ট কৰি দিলে গাহৰি মাংসৰ লগত। এয়া গাহৰি কোনে কোনে ভাল পায় গাহৰি মাংস খাবলৈ মন গৈছে নেকি? আহি যাওক। এবাৰ আপোনালোকক ডেকৰেশ্যনখিনি দেখাই দিছোঁ অলপ, আৰু অলপ কৰিব আছেই, কৰি আছে লাহে লাহে। এফালে খানা বনাই আছে, এফালে চব চিম্পল ডেকৰেশ্যন কৰিলোঁ। বেলুনবোৰ দেখিছে? ইমান বেলুন অকলে ফুলাব লগা হৈছে আমি দুজনী ফুলাই একদম ক'বই নালাগে আৰু। ভাল লাগিছেনে ডেকৰেশ্যনটো আপোনালোকক? এইখিনি মোৰ মৰমৰ বৌজনীয়ে চিলি চিকেন বনাইছে। মই ৰেচিপিটো শিকিলোঁ আৰু চিলি চিকেনৰ ৰেচিপিটো মই ৰেকৰ্ড কৰি থৈছোঁ। পিছত আপোনালোকক পঠিয়াম, মই ৰেচিপিটো আপলোড দিম, আপোনালোকে চাই বনাব পাৰিব। আৰু খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে চিলি চিকেন ৰেচিপি। এইটো আমাৰ আপাহঁতৰ ঘৰত টাৰ্কি। এতিয়া আমি মন্দিৰ যাব লৈছোঁ, জগন্নাথ মন্দিৰ। এ বেটা হাই কৈ দিয়া। আমি ফুফু যাওঁ। বাই বাই কৈ দিয়া। গাড়ীত পায়স মেল কোনখিনি দেখাই দিয়া আকৌ পায়সখিনি। এইখিনি আমি লগত যে গৈছো শুনো জগন্নাথ মন্দিৰ পূজা কৰিবলৈ। বেটা এইটো 4 লাইন ন, বাইলেন কৈ গৈছে 4 লাইন। চিধা ক'লে জগন্নাথ মন্দিৰ আৰু ক'ত খনিকৰ।
খনিকৰ পাৰ্ক ৱাও মজা লাগিছে বতাহটো আমি জগন্নাথ মন্দিৰ পাই গলোহি আপোনালোকে ডিব্ৰুগড় আহিলে প্লিজ ভিজিট কৰিব খুবেই ধুনীয়া মন্দিৰটো প্লিজ আহিব আপোনালোকে বা দাদা বৌহেতি চব ভিতৰলৈ সোমালে কিন্তু মই নোসোমালোঁ কাৰণ মোৰ মা ডেথ হোৱা এবছৰ হোৱা নাই চ' নিয়ম আছে কোনো মন্দিৰত সোমাব নালাগে বুলি চ' মই বাহিৰতে ৰখিলোঁ মোক জোতা চেণ্ডেল ৰখীয়া কৰি থৈ গৈছে ভণ্টিজনীয়ে আপোনাক মই বাহিৰৰখিনিয়ে দেখাম এয়া দেখিছেনে ভিতৰৰ পৰা মন্দিৰটো ভিতৰৰখিনি মই দেখাব নোৱাৰিম কোনোবা বেলেগ এদিনাখন আহিলে দেখাম বাহিৰৰ এলেকাটোৱে দেখাই দিছোঁ এইটো দীঘলীয়াকৈ ৰাস্তা যায় ইয়াত বহুতো দেৱী মূৰ্তি আছে ৱালত অংকিত কৰি থোৱা এতিয়া আৰু ইয়াৰ পিছত আমি ডাইৰেক্ট তালৈ যাম আকৌ বাৰ্থডে ঘৰলৈ যাম তাৰপিছত মানুহ আহিবই তেতিয়ালৈকে আৰু ইয়াৰ পিছত আপোনালোকক কি ডিছ বনালোঁ সেইবোৰ দেখাম চব বৌহেতৰ পূজা কৰা হৈ গ'ল এতিয়া আমি ডাইৰেক্ট ঘৰলৈ যাম তাৰ আগতে আমি এটাৰ কেকটো লৈ ল'ম আৰু মোৰ বা এজনীক ৰুমৰ পৰা লগত লৈ যাম চ' আহক এইটো আহি পাই গ'লোহি এয়া লাইট পুৰা লগাইছে ভালে পাপাই পোলাও বনাইছে এতিয়া আমি ঘৰ পাই গ'লোহি আমি লগতে একেবাৰে কেকো লৈ আনিলোঁ কেকটো এক ঝলক দেখাই দিছোঁ আপোনালোকক তেনে এয়া কেকটো ৱাও মজা লাগিছে দেই অ' স্মাইল এইফালে স্মাইল কি বনাইছা পোলাও এইখিনি আমাৰ পোলাও ৰেডি মোৰ পাপাই খুব টেষ্টি পোলাও বনায় খাই বহুত ভাল লাগে এয়া আমাৰ ভিনদেউ পাপা দাদা বাৰ্থডে বয়ৰ বাপেক এয়া আমাৰ বেটা ভালকৈ ফটো কপিও মাৰিব নাপালোঁ ল'ৰাটো ইমান ধুনীয়া লাগিছে এয়া পূৰা মানুহ আহিছে আৰু এয়া আমাৰ ঘৰৰ এয়া মোৰ ভাইটি এয়া মোৰ খুৰী এইজনী বাজনী আৰু এয়া মোৰ বা দন্দুৰী বাজনী এয়া বেটাও খেলি ফুৰি নহয় ইয়াক এবাৰ তুলি ন এইফালে ঐ বেটা বাৰ্থডে বয়ে মমডাল জ্বলি যোৱা দেখি খুব ভয় কৰিছে এয়া বাৰ্থডে কেক কাটিছে ভালদৰে ফটো এখনো মাৰিব নাপালোঁ পোৱালিটো ৰখিয়ে নিদিয়ে আজি মোৰ বেটাটোৰ 2 বছৰ সম্পূৰ্ণ হ'ল বহুত কচু হয় ল'ৰাটো এয়া কেক লগে ষ্টাৰ্ট কৰি দিলে মই বাচি আছিলোঁ বহুত দেৰি খাম আপোনাক মোৰ অৱস্থা কি কৰিলে লাষ্টত দুইজনে বা মেলি মোক একদম লুটি দিলে এয়া চক মোৰ অৱস্থা অকল মুখত বুলি ভাবিছে নে চুলি ধুবলগীয়া অৱস্থা এয়া চক চুলি ধুই খতম মানে চুলি তুলি এইবোৰ বাচ্চা পাৰ্টি পূৰা গৰম মানে একদম পূৰা এনজয় কৰিছে আৰু এইফালে গাড়ী চলাই পোৱালি লগ পাইছেতো এইফালে খানা খোৱা হৈছে খালে এয়া আমাৰ বাৰ্থডে বয়ে হাৰমনিয়াম বজাইছে খুব বজায় এইবোৰ সি ঢোলো বজায় বাঁহীও বজায় চব বজায় এয়া আমাৰ আইতাহঁতি খাবলৈ ল'লে খানা এয়া পোলাও তাৰপিছত চিলি চিকেন দেন গাহৰি মাংস পাপৰ চানা ফ্ৰাই তাৰপিছত চাটনি বাদাম চাটনি মই বনাইছিলোঁ মাইকেল জেকচন হাঁহি দিয়া খালা কোৱা আকৌ কৈ দিয়া আকৌ ভাগিনজনীয়ে লাজ কৰিছে এতিয়া ক'বলৈ লগৰবোৰৰ লগত ভাত খাই বহি আছে যে চ' লাজ কৰিছে তাই এতিয়া
বাৰ্থডে পাৰ্টি শেষ হোৱাৰ পিছত ৰাতি 10:30 বজাত মোক দাদাই এতিয়া ঘৰত থ'বলৈ গৈছে। বহুত ভাগৰ লাগিছে, ঘৰত গৈ চিধা শুই দিম আৰু। জোনাক নিবিড়ৰ বাৰ্থডেৰ কেইখনমান ফটো আপোনালোকলৈ আগবঢ়াই দিছোঁ।